আজি ৰামপুৰৰ জল জীৱন মিছন প্ৰকল্পত কৰ্মৰত দুজন যুৱকক আটক জাগুন আৰক্ষীৰ। অভিভাৱকসকল সচেতন হওক। আপোনাৰ সন্তানে আপোনাৰ অজ্ঞাতে কোনো অসৎ লোকৰ জালত ভৰি দিব পাৰে। এনে এক ঘটনা জাগুনৰ ৰামপুৰত সংঘটিত হৈছে। বিদ্যালয়লৈ অহা 14 বছৰীয়া এগৰাকী ছাত্ৰীক ফুচুলাই প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ লগতে অশ্লীল ইংগিত দিয়াৰ অভিযোগ উঠিছে দুজন শ্ৰমিকৰ বিৰুদ্ধে। উল্লেখ্য যে জাগুনৰ ৰামপুৰত জল জীৱন মিছন আঁচনিৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে। সেই প্ৰকল্পত কৰ্মৰত লখিমপুৰ জিলাৰ বান্টু গাঁও আৰু সোণাপুৰ গাঁৱৰ নিবাসী মুনতাজ আলী আৰু জিয়াবুৰ ৰহমান নামৰ দুজন যুৱকে বিদ্যালয়লৈ অহা এগৰাকী ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দি দীৰ্ঘদিন ধৰি সেই সম্পৰ্ক বজাই ৰাখিছে। ধৃত যুৱক দুজনে ছাত্ৰীগৰাকীৰ পিতৃক ফোন কৰি নিজকে বিদ্যালয়ৰ শিক্ষক বুলি চিনাকি দি বিভিন্ন সময়ত বিভিন্ন ঠাইত ছাত্ৰীগৰাকীক লগ কৰাৰো অভিযোগ উঠিছে। দীৰ্ঘদিন ধৰি বিদ্যালয়ৰ শিক্ষক বুলি পৰিচয় দি ছাত্ৰীগৰাকীৰ লগত বাৰ্তালাপ কৰি থকাত সন্দেহ উপজাত ছাত্ৰীগৰাকীৰ পিতৃয়ে বিদ্যালয়ত খবৰ কৰাত এই বিষয়ে শিক্ষকসকল অৱগত নহয় বুলি জনোৱাত এই ধৃত যুৱক দুজনৰ কথা পোহৰলৈ আহে। আটছা তিৰাপ জাগুন আঞ্চলিক সমিতি আৰু বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাসকলৰ সহযোগত জাগুন আৰক্ষীয়ে দুয়োকে আটক কৰিছে। বৰ্তমান দুয়োকে আৰক্ষীৰ জিম্মাত ৰখা হৈছে। স্কুল গৈছিলে, তাৰপিছত মাষ্টৰে ক'লে বোলে স্কুল যাব লাগে, জাগুন স্কুল। তাৰপিছত ক'লে ফৰ্ম দিছে তাত, আজি ফৰ্ম দিছে। তাৰপিছত আজি নাযাওঁ, মই মাষ্টৰ হয় বুলি ক'লোঁ। তাৰপিছত ইয়াতে থাকি যাম বুলি ক'লে। তাৰপিছত নহ'লে লগৰ ঘৰত গুচি যাম বুলি ক'লে। মাষ্টৰ মানে কোনে ফোন কৰিছিলে? মাষ্টৰ হৈ ফোন কৰিছিলে? অঁ। মাষ্টৰে সঁচাকৈ ফোন কৰিছিলে জানো স্কুলৰ পৰা? নাই কৰা। এই ল'ৰাকেইটাই কৰিছিলে? অঁ, এই ল'ৰাকেইটাই কৰিছিলে। এই মাষ্টৰ হয় বুলি। মাষ্টৰ হয় বুলি ফোন কৰে? অঁ। আৰু ছোৱালীক কি কথা কেনেকৈ জোকায় বুলি কৈছে? ভাল পাম বুলি কৈছে। আৰু বিয়া পাতিম বুলি কয় নেকি? অঁ, বিয়া পাতিম বুলি কৈছে। তাৰপিছত আজি আপোনালোকে থানাত কিয় আহিছে? ছোৱালীটোৰ কাৰণে আহিছে, মানে যাতে প্ৰব্লেম নহওক। অঁ, প্ৰব্লেম নহয়। আৰু ছোৱালীজনীৰ বয়স কিমান? 14 বছৰ। ক'ত পঢ়ি আছে তাই? 8ত। গম পাওঁ, আজি গম পালোঁ। মোৰ একদম ওচৰ চুবুৰীয়া কাষৰ ঘৰৰ মোৰ মামাৰ ছোৱালী। কেইদিন আগৰ পৰাই আমি ফোনৰ যোগেদি ছোৱালীটোক কেইদিনমান অহা যোৱা কৰে। তো ফোন যেতিয়া কৰে, দেউতাটোও ফোন কৰে ছোৱালীজনীক। এই ল'ৰাটোৱে ফোন উঠাই কিনে কয়, সি ফোন কৰি কিনে কয় যে মই মাষ্টৰ হয়, এনেকুৱা কাম আছে, আজি ছোৱালীটো আহিব নোৱাৰিব বা এনেকুৱা কৰি তাক ছোৱালীটোক তাৰ লগৰ ঘৰত থৈ দিয়ে। তাৰপাছত নেক্সট ঘৰ আহিলে আকৌ কি কৰে, ঘৰৰ পৰা মাতে, ফোন কৰি কিনে কয় যে মই মাষ্টৰ হয়, ছোৱালীটো এনেকুৱা কাম আছে, ছোৱালীটোক পঠিয়াই দিয়ে। দেউতাটো গম নাপায়। তো সেনেকুৱাকৈ পঠিয়াই দিয়ে, ছোৱালীটোক পঠিয়াই দিয়াৰ পাছত সি সেইপিনে থাকি যায়। একদিন হ'ল, দুদিন হ'ল, 3 দিন হোৱাৰ পাছত মাষ্টৰটো স্কুললৈ গ'ল। বাপেকটো স্কুললৈ যোৱাৰ পাছত স্কুলত মাষ্টৰটোক জনালে। মাষ্টৰটোৱে ক'লে এইটোতো কথা নহয়, এইটো সম্ভৱ নহয়, মইতো নহয়। পাছত ছোৱালীটো নাছিলে। তাৰপিছত হেড মাষ্টৰজন, এইটো ছমাইল গাৰ্লছ স্কুলৰ মাষ্টৰজনে বিচাৰি আনি দিলে। আনি কিনে ছোৱালীটোক বুজোৱাৰ পাছত নেক্সট দিন আমি গম পালোঁ যে এইজন ল'ৰাটো এইটো মাষ্টৰ নহয়, এইটো বেলেগহে ল'ৰা। গম পাই আজি আমি আহিবলগীয়া হ'ল ল'ৰাটোৰ কাৰণে। আমাৰ সংগঠনৰ আচ্ছা আৰু আমি আচ্ছা মিলি আৰু এইটো কি আছিলে, এইটো চবে মিলি আমি আহিছোঁ। মা দেউতাই আহিছে, মা দেউতা আমাক লৈ আহিলে। তাৰ পাছত আমি দেখিছোঁ ল'ৰাটো বেলেগ একটা মুছলিম জনজাতিৰ সম্প্ৰদায়ৰ ল'ৰা হয়। সিহঁতক আজি ধৰি অনাত গম পাইছোঁ যে এই ল'ৰাকেইটাহে আছিলে। ছোৱালীটোক ফোন কৰি কিনে ব্লেকমেইল কৰে আৰু লৈ কিনে যায়। মানে উল্টা চিধা ছোৱালীজনী যি আমাক কৈছে, ছোৱালীজনী কৈছে যে সি উল্টা ফুল্টা ল'ৰাটোৱে কয় বোলে ছোৱালীজনীক আৰু ব্লেকমেইল কৰে। তই নাহিলে এনেকুৱা কৰিম ছোৱালীটোক বুলি কয়। সিমানটো গম পাইছোঁ। আজি আহিছোঁ আমি। আপোনালোকে এতিয়া কি বিচাৰে? আমি ন্যায় বিচাৰোঁ, আৰু যাতেকে এই ছোৱালীজনী লিখীয়া আৰু কাৰো বেলেগৰ এনেকুৱা নহয়। আৰু এই ল'ৰাকেইটা যি হৈছে সিহঁতক শাস্তি পাওক, আৰু নেক্সট টাইম পৰা যাতে আৰু বেলেগক নকৰে, আৰু বেলেগৰ ছোৱালীবিলাক হওক, সিহঁতি ভালকৈ থাকক, এনেকুৱা। ছোৱালীজনীৰ বয়স কিমান? বয়স 14 বছৰ হৈছে। 14 বছৰ হৈছে। আৰু এই ল'ৰাকেইটা ক'ত কাম কৰে বুলি গম পাইছে? আমি গম পাইছোঁ ল'ৰাবিলাক পানী যোগান এইটো 5 মাইল পানী যোগানত কাম কৰে বুলি গম পাওঁ আমি।